हेलो भाइयों बहनों, नमस्कार। मैं इरफान। मैं आज आपके साथ हूं भी और नहीं भी। खैर, ये फिल्म अंग्रेजी मीडियम मेरे लिए बहुत खास है। सच यकीन मानिए, मेरी दिली ख्वाहिश थी कि इस फिल्म को उतने ही प्यार से प्रमोट करूं जितने प्यार से हम लोगों ने बनाया है। लेकिन मेरे शरीर के अंदर कुछ अनवांटेड मेहमान बैठे हुए हैं, उनसे वार्तालाप चल रहा है। देखते हैं किस करवट उठ बैठता है। जैसा भी होगा आपको इत्तला कर दी जाएगी। कहावत है, when life gives you lemon, you make a lemonade। बोलने में अच्छा लगता है, पर सच में जब जिंदगी आपके हाथ में नींबू थमाती है ना, तो शिकंजी बनाना बहुत मुश्किल हो जाता है। लेकिन आपके पास और चॉइस भी क्या है पॉजिटिव रहने के अलावा? इन हालात में नींबू की शिकंजी बना पाते हैं कि नहीं बना पाते हैं, ये आप पर है। और हम सब ने इस फिल्म को उसी पॉजिटिविटी के साथ बनाया है। और मुझे उम्मीद है कि ये फिल्म आपको सिखाएगी, हंसाएगी, रुलाएगी, फिर हंसाएगी शायद। एंजॉय द ट्रेलर एंड बी काइंड टू ईच अदर एंड वॉच द फिल्म। পাৰদৰ্শিতা আৰু সুদক্ষ অভিনয়ৰ বাবে সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় লাভ কৰা এজন অভিনেতা ইৰফান খান। আহকচোন আজিৰ ভিডিঅ'টোত আমি শুনো এজন সুদক্ষ অভিনেতাৰ কাহিনী। আমি সকলোৱে তেওঁক ইৰফান খান নামেৰেই জানো। তেওঁৰ জন্ম হৈছিল ৰাজস্থানৰ জয়পুৰৰ এটা পাঠান পৰিয়ালত 1967 চনৰ 7 জানুৱাৰীত। তেওঁৰ মাতৃৰ নাম আছিল বেগম খান আৰু দেউতাকৰ নাম আছিল জাগিৰদাৰ খান। দেউতাকে টায়াৰ ব্যৱসায় কৰিছিল। সৰুৰ পৰাই অভিনয় কৰি ভাল পোৱা ল'ৰাজনে নাছিৰুদ্দিন শ্বাহৰ অভিনয় চাই ভাল পাইছিল। অভিনয়ৰ প্ৰতি থকা অত্যন্ত হেঁপাহৰ বাবে তেওঁ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ পৰা পৰীক্ষাটো উত্তীৰ্ণ হয় আৰু তাৰ পৰা স্কলাৰশ্বিপো লাভ কৰিবলৈ সক্ষম হয়। পোনপ্ৰথমে তেওঁ টেলিভিছন আৰু বিভিন্ন থিয়েটাৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰিবলৈ লৈছিল। এইসমূহে কিন্তু তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল। বোলছবিৰ বাবে তেওঁ বিভিন্ন ঠাইত অডিশ্যনো দিছিল, কিন্তু সফল হ'বও পৰা নাছিল। 1988 চনত ছালাম বম্বে নামৰ বোলছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ পাইছিল যদিও তেওঁৰ সেই চৰিত্ৰটোৱেই শেষত কাটি দিয়া হৈছিল। 1990 চনত এক ডক্টৰ কি মত নামৰ চিনেমাখনত সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল। 2001 চনত তেওঁ দ্য ৱাৰিয়ৰ নামৰ এখন চিনেমাত অভিনয় কৰে আৰু সেইখনে ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শন কৰাৰ সুবিধাও লাভ কৰিছিল। তাৰ পাছত তেওঁৰ এজন বন্ধুৱে নিৰ্মাণ কৰা ছবি হাছিলত তেওঁ নিগেটিভ চৰিত্ৰ এটাত অভিনয় কৰি একে ৰাতিৰ ভিতৰতে বলিউডৰ তাৰকালৈ উন্নীত হৈছিল। তাৰ পাছত ইখনৰ পাছত সিখন ছবি। জুৰাছিক পাৰ্ক চিৰিজৰ জুৰাছিক ৱৰ্ল্ডতো তেওঁক দেখিবলৈ পোৱা গৈছিল। সকলো ধৰণৰ চৰিত্ৰতে যেন তেওঁ খাপ খাই পৰে। এজন পতি, এজন প্ৰেমিক, এজন খলনায়ক, এজন কমেডিয়ান, সকলো চৰিত্ৰতে। 1995 চনত তেওঁ তেওঁৰ সহপাঠী চুটাপা চিকদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু 2টি সন্তানৰ পিতৃও হয়। তেখেতে নিজৰ প্ৰতিভাৰ বলত 4টা ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল আৰু লাভ কৰিছিল এটা নেশ্যনেল এৱাৰ্ড। ভাৰত চৰকাৰে 2011 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছিল। তেখেতে প্ৰধান চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি হ'ল ৰোগ। তেখেতে অভিনয় কৰা 2খন হলিউডৰ চিনেমা হ'ল এ মাইটি হাৰ্ট আৰু দ্য দাৰ্জিলিং লিমিটেড। তেখেতে অভিনয় কৰা কেইখনমান ছবি হ'ল এচিড ফেক্টৰী, নিউয়ৰ্ক, পাঞ্চিং টোমাৰ, 7খুন মাফ, দ্য এমেজিং স্পাইডাৰমেন, লাইফ অফ পাই, মেট্ৰ', পিকু। শেহতীয়াকৈ তেওঁ অভিনয় কৰা 2খন চিনেমা হ'ল হিন্দী মিডিয়াম আৰু কৰিব কৰিব ছিংগল। ইৰফান খানৰ পত্নীৰ মতে তেওঁ বহু অধ্যয়নশীল আছিল। সঁচাকৈয়ে তেখেত আছিল এজন মহান অভিনেতা। এই মহান অভিনেতাজনৰ মৃত্যু হয় 29 এপ্ৰিল 2020ত। এয়া সমগ্ৰ ভাৰতবৰ্ষৰ অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি।